हेलो बंधुসকল पुनर एबार स्वागतम जानाइছো আপোনালোকৰ चेनेल फ्री एडवाइस DRX यूट्यूबत। बंधुসকল আজি আপোনালোকৰ সৈতে মই কথা পাতিম ডাবৰ খনিটাছ সিৰাপ এটাৰ বিষয়ে। এই খনিটাছ সিৰাপটো আমি কেতিয়া ব্যৱহাৰ কৰিব লাগে, ইয়াৰ পৰা কেনে ধৰণে উপকাৰ হয় আৰু এইটো ব্যৱহাৰৰ নিয়মসমূহ আপোনালোকৰ সৈতে কথা পাতিম। বন্ধুসকল, ডাবৰ খনিটাছ সিৰাপটো এটা ফাষ্ট ৰিলিফ কফ সিৰাপ হয়। এইটো সম্পূৰ্ণ হাৰ্বেল এণ্ড আয়ুৰ্বেদিক प्रडाक्ट है। बंधुসকল, এইটো কোনো সাইড এফেক্ট নথকা এটা আয়ুৰ্বেদিক সিৰাপ। এই সিৰাপটো যিসকল মানুহৰ বুকুত কফ হৈছে বা ডিঙি জ্বলন আছে, কফৰ ফলত তেনেকুৱা সমস্যাত আপোনালোকে এই সিৰাপটো ব্যৱহাৰ কৰি ইয়াৰ পৰা এটা ভাল ৰিজাল্ট পাব পাৰে। বন্ধুসকল, এই সিৰাপটো কেইবাটাও আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা বনোৱা হয়, যেনে খনি, তুলসী, চথি, তেনেকুৱা কেইবাটাও উপাদান বা মলিকুল ইয়াত মিহলোৱা থাকে। বন্ধুসকল, এই ডাবৰ কোম্পানীৰ অতি কম দামৰ সিৰাপ এটা আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা সিৰাপ। এইটো 100 ml পেকত আহে। এই 100 ml পেকৰ দাম আপোনালোকে 95 MRP লাভ কৰিব পাৰিব। বন্ধুসকল, এই সিৰাপ 95 MRP সিৰাপৰ ভিতৰত আপোনালোকৰ গেছ ৰিলিফৰ কাৰণে এটা সাচেট 15 টকাৰ সাচেটো আপোনালোকে ইয়াৰ সাইডত ফ্ৰী হিচাপে পাই যাব। ইয়াত লিখা আছে বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, ফাৰ্ষ্ট ৰিলিফ ফ্ৰম কফ এণ্ড কোল্ডৰ কাৰণে এই সিৰাপটো সম্পূৰ্ণৰূপে আপোনালোকে আয়ুৰ্বেদিক মেডিচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো সৰু ডাঙৰ সকলোৱে ব্যৱহাৰ কৰিব পৰা এটা মেডিচিন। বন্ধুসকল, এই সিৰাপটো ব্যৱহাৰৰ নিয়মটো হৈছে ল'ৰা ছোৱালীৰ কাৰণে 1 চামুচ বা 5 ml দিনে 3 পৰা 3 বা 4 বাৰ ব্যৱহাৰ কৰিব পাৰে আহাৰৰ পিছত। আৰু ডাঙৰ মানুহৰ কাৰণে এইটো ড'জ হৈছে 2 চামুচ বা 10 ml দিনে 3 বাৰ বা 4 বাৰ আপোনালোকে কফ অনুযায়ী বা বেমাৰৰ বা প্ৰয়োজন সাপেক্ষেহে আপোনালোকে এইটো ড'জটো নিৰ্ধাৰণ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে নিশ্চিতভাৱে এবাৰ আপোনালোকৰ ডক্টৰৰ লগত জানি তাৰ পিছতে যদি মেডিচিনখিনি ব্যৱহাৰ কৰে, ইয়াত আপোনালোকৰ বহুত ভাল। বন্ধুসকল, এইটো সম্পূৰ্ণৰূপে সেফ এণ্ড ইফেক্টিভ এটা মেডিচিন। সম্পূৰ্ণৰূপে এলকহল ফ্ৰী থকা এটা মেডিচিন। এই মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, ডাঙৰৰ কাৰণে বা সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো ব্যৱহাৰ কৰি ইয়াৰ পৰা ভাল এটা ৰিজাল্ট পাব পাৰে। বন্ধুসকল, অইন কফ সিৰাপৰ তুলনাত এই সিৰাপটো সেইকাৰণে ভাল বুলি কৈছোঁ, এইটো সম্পূৰ্ণৰূপে এলকহল ফ্ৰী। তাৰপিছত আপোনালোকৰ যিবিলাক কফ সিৰাপ আছে, এই কফ সিৰাপ ব্যৱহাৰ কৰাৰ ফলত যে কিছুমানৰ ক্ষেত্ৰত দেখা যায় শৰীৰটো অতি দুৰ্বল হৈ যায় বা কঁপি থাকে, তেনেকুৱা সমস্যা এই সিৰাপটো সেৱন কৰাৰ ফলত নহয়। বন্ধুসকল, গতিকে আপোনালোকে এই সিৰাপটো যদি ব্যৱহাৰ কৰে সুনিশ্চিত এটা ভাল ৰিজাল্ট পাব। বন্ধুসকল, যিকোনো মেডিচিন আপোনালোকে কিনাৰ আগতে মেডিচিনটোৰ এক্সপায়াৰী ডেট, মেনুফেকচাৰ ভালদৰে চাই তাৰ পিছতহে মেডিচিনখিনি যদি ক্ৰয় কৰে, এইটো আপোনালোকৰ কাৰণে বহুত ভাল হ'ব।